হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভাল। আজি আমাৰ ডাঙৰ ল'ৰা জন্মদিন, তাকে এয়া পোনপ্ৰথমে ৰাতিপুৱাই গা পা ধুই আহি ভগৱানৰ ওচৰত চাকি এগছি জ্বলাই ল'লোঁ। তাহাঁতিতো স্কুলেই গ'ল বাৰু, তাকে এয়া প্ৰথমে ভগৱানৰ ওচৰতে দি লৈছোঁ। মই চাকি বন্তি দি আজৰি হ'লোঁ। এতিয়া ভাতকেইটা বনাই লওঁগৈ। ভাতকেইটা বনাই আজৰি হৈ তাক বোলে উলিয়াই নিব লাগে। এতিয়া ক'ত যাওঁ কি কথা সকলো গম পাব ৰ'ব। তাকে এইফালে এতিয়া দেউতাক খুৱাই বোৱাই আজৰি কৰি থৈ যাম। তাহাঁতি স্কুলেই গ'ল বা স্কুলৰ পৰা অহাৰ পিছত যাম বুলি ভাবিছোঁ। তাকে ঘৰৰ মানুহকেইটা লগ হৈ এনেই আৰু তাৰ ফূৰ্তিয়ে আমাৰ ফূৰ্তি আৰু সেইকাৰণে তাৰ আনন্দৰ কাৰণে এইখিনি কৰিবলগীয়া হৈছে। ঘৰত বোলে সদায় খাই থাকে, সেইকাৰণে বোলে বাহিৰতে খাইগৈ হ'ব আৰু তাকে সেইকাৰণে ওলাই যাম বুলি ভাবিছোঁ আৰু দেউতাক ভাতকেইটা বনাই মেলি খুৱাই মেলি লওঁ, তাৰপৰা লাহে ধীৰে ওলাই যাম আৰু তাহাঁতিও আহি লওক, স্কুলৰ পৰা পাই লওকহি। এইফালে আমি আহিলোঁ আৰু এইফালে ঘৰৰ মানুহকেইটাই লগ হৈ ভাত এসাঁজকৈ খাওঁ বুলি আহিলোঁ। নভাৰ কলতে খাম। তাকে এইফালে এয়া দেহা কি ফূৰ্তি, ল'ৰা ছোৱালী আনন্দই আমাৰ আনন্দ আৰু মুঠতে। এইফালে বাবলি, বিকি, এইফালে ৰেণু, এইফালে দুবুৰী, এইফালে ভণ্টিহঁতো আহিছে। তাকে মা পোৱাহি নাই বাৰু। কি কৈছানো তুমি? কেলৈ উৎপাত কৰিছা? তাকে এয়া সকলো আহিলেই বাৰু, সময়মতে চব আহিলে। কোনে দুষ্ট কৰিছে? ৰাহুল কেলৈ দুষ্ট কৰিছা তুমি? ৰাহুলে দুষ্ট কৰিছে বোলে। এয়া ভণ্টিহঁতো পাই গ'লহি বাৰু। তাকে মা পাবহি আৰু লাহে ধীৰে শুই আছে বাৰু মা। এয়া ভণ্টি পালেহি, ৰাজু এইফালে মানুহজন কিবা কিবি কথা পাতি আছে। গৰম তুমি গোটেইকেইটাক লগাই দিছা হয়। এইফালে এতিয়া দেহাই এয়া বাৰ্থডে কেক কাটিছে। তাকে সৰুকৈ কেক এটা লৈ আহিছিলোঁ আৰু ইয়াতে বোলো সকলোখিনি আছেই, ইয়াতে কাটক সি। তাকে ল'ৰা ছোৱালী কি আৰু বাৰ্থডেত কেকটো নাকাটিলে তাহাঁতৰ নহ'বই। যিমান যি কৰক লাগিলে কেক মেইন। সেইকাৰণে এইফালে এয়া কেক কাটিলে। এইফালে কেক কটাৰ পিছত আমাৰ খানা পায়ো গ'লহি। এইফালে থালি অৰ্ডাৰ কৰিছিলোঁ এইফালে, আৰু চিকেন পনীৰ তেনেকৈ আৰু। তাকে এয়া এইফালে মাজু ভণ্টিও পালেহি। এয়া মাজু ভণ্টি ভাৰ্গৱো পালেহি। এইফালে এয়া জয়া, মাজু ভণ্টি এইফালে এয়া এইফালে এতিয়া সকলোৱে খোৱাত লাগিছে আৰু পূৰা। এইফালে আমি খাই আছোঁ এতিয়া। এইফালে মাও পালেহি। মায়ে বাহিৰত হোটেলে চোটেলে নাখায়। মায়ে অকল কফি একাপহে খাব। জাষ্ট তাৰ নাতিনীয়েকক দেখা দিবলৈ আহিলে, নহ'লে সি মনতে বেয়া পাব যে, সেইকাৰণে জাষ্ট সেইকাৰণেহে আহিছে। মায়ে একো নাখায়, অকল কফি একাপ খাব আৰু আমি এয়া সকলোৱে মিলি খাই আছোঁ আৰু এতিয়া। তাকে এয়া খাই বৈ হ'ল, ভাল লাগিলে আৰু এনেই ঘৰৰ মানুহ লগতে কি আৰু খালোঁ আৰু এসাঁজ ভাত এসাঁজ, তাৰো মনটো ভাল লাগিলে বাৰ্থডে বুলি। দুবৰি ইমানে উৎপাত, কি ক'ব আৰু এফালে বাইদেউহঁত গ'লগৈ, আমি আকৌ এফালে আহিছোঁ। কি হ'ল, মায়ে কিবা এটা দিয়ে বোলে, ঢেৰ গিফ্ট পালে আজি দেহাই। ইফালে বাইদেৱে দিলে, বাবিয়ে দিলে, এইফালে ঢেৰ গিফ্ট পালে। তাৰ বিৰাট ফূৰ্তি আৰু। এইফালে এতিয়া আইতাকে লৈ গৈছে তাক জোতা এযোৰ কিনি দিলে বুলি। তাকে জোখটো চাই ল'ব লাগিব, সেইকাৰণে এয়া সোমাইছেহি। সি একো নাজানে বাৰু, সেইবোৰ গিফ্ট চিফ্টৰ লগত তাৰ কোনো হেৰি নাই বাৰু। যি দিয়ে তাকে সন্তুষ্ট সি আৰু। আমি ঘৰ আহি পালোঁহি। ঘৰ আহি পাই এয়া অকণমান বহি লৈছোঁহি। তাকে বহুত ভাল লাগিলে। তাহাঁতো বিশেষকৈ দেহাৰ বিয়াতেই আনন্দ পালে, ফূৰ্তি পালে আৰু লগে ভাগে ভাত এসাঁজ খালোঁ আৰু ঘৰৰ মানুহকেইটাই। বাৰ্থডে বুলি নহয় আৰু, মুঠতে বাৰ্থডে মানুহ নাই আৰু, সেই ঘৰৰ মানুহকেইটাই আৰু মিলি ভাত এসাঁজ খালোঁ। তাকে ভাল লাগিলে আৰু। তাকে নাঞ্চিয়ে এতিয়া তাই নিজে তাতে নাজিয়াত ভিডিঅ' কৰি পঠিয়াইছে। বেচেৰীজনী নিজে কেক এটা আনি পেলাই দেহা হৈ পেলাই কাটিছে। তাকে মই আপোনালোকক দেখাইছোঁ দেই, লগাই দিছোঁ ভিডিঅ'টো, চাব অকণমান।
গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ তেতিয়াহ'লে তাইও মানে সেইফালে ইয়াৰ ইমানে হেঁপাহ এহেনকেইটা পূৰ্তি এই পূৰ্তি মানে কি ক'ব আৰু একদম তাই সেইফালে ঘৰ নাজিৰাতে দেখা হৈ পেলাই কেক কাটিছে ভিডিঅ'টো লগাই দিছোঁ চাব দেই Happy birthday to you. Happy birthday to you. Happy birthday, dear Ayushman. Happy birthday to you. May God bless you. Yeah, come. May God bless you. আয়ুষ্মানে খুৱাইছে আকৌ Happy birthday, Ayushman.